নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল লাৰ্ণিং উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ NTA UGC NET JRFৰ অসমীয়া কাকতখনৰ সম্পৰ্কে। যিহেতু আপোনালোকৰ পৰীক্ষা নিচেই কাষত, সেই কাৰণে আমি কিছু MCQ ডিছকাছ কৰি আছোঁ, লগতে প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন কিছুমান। আজি আমি এনেকুৱা কিছুমান কুৱেশ্যন ডিছকাছ কৰিম যিবোৰ আগতে পৰীক্ষাত আহিছে আৰু অহাৰ সম্ভাৱনা থাকে। গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে, দূৰত থকা স্বামীৰ বিৰহত বেদনা প্ৰকাশ পোৱা গীত। এক নম্বৰ প্ৰশ্নটো চাওক যে দূৰত থকা স্বামীৰ বিৰহত বেদনা প্ৰকাশ পোৱা গীত। ইয়াৰ অপশ্যন আছে ফুল কোঁৱৰৰ গীত, কন্যা বাৰমাহীৰ গীত, দেহ বিচাৰৰ গীত, জিকিৰ গীত। ফুল কোঁৱৰৰ গীত হৈছে এবিধ মালিতা, দেহ বিচাৰৰ গীত, জিকিৰ হৈছে মুছলমানসকলৰ এক প্ৰকাৰৰ গীত, আৰু কন্যা বাৰমাহীৰ গীত হৈছে যে দূৰত থকা স্বামীৰ বিৰহত বেদনা প্ৰকাশ পোৱা গীত। গতিকে অপশ্যন খটো শুদ্ধ। দ্বিতীয় কুৱেশ্যনটো চাওঁ। মাধৱেশে পিতা মাতা, মাধৱেশে প্ৰাণ, মাধৱত পৰে কোন, বন্ধু আছে আন। মন কৰক, মাধৱেশে পিতা মাতা, মাধৱেশে প্ৰাণ, মাধৱত পৰে কোন, বন্ধু আছে আন। এই উক্তি থকা কাব্যখন আমি আগৰ ভিডিঅ'ত যেতিয়া হেম সৰস্বতী সম্পৰ্কে আলোচনা কৰিছিলোঁ তেতিয়া পাইছিলোঁ এই শ্লোকভাগী, হয়নে? গতিকে হেম সৰস্বতীৰ আমি দুখন কাব্য পাইছিলোঁ। প্ৰথমখন হৈছে প্ৰহ্লাদ চৰিত আৰু দ্বিতীয়খন হৰগৌৰী সংবাদ। গতিকে এই দুখনৰ ভিতৰতে এখন হ'ব। ইয়াৰ প্ৰথম অপশ্যনটো হৈছে হৰগৌৰী সংবাদ, দ্বিতীয় অপশ্যনটো হৈছে প্ৰহ্লাদ চৰিত, তৃতীয় অপশ্যনটো হৈছে দুৰ্নপৱ, আৰু চতুৰ্থ অপশ্যনটো হৈছে সাত্যকী প্ৰৱেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰহ্লাদ চৰিত। ৩ নম্বৰ প্ৰশ্নটো হৈছে চৰ্যাপদৰ মূল গ্ৰন্থখনৰ নাম। আমি চৰ্যাপদ সম্পৰ্কে যেতিয়া আলোচনা কৰিছিলোঁ তাত আমি পাইছিলোঁ অপশ্যন এ চৰ্যাচৰ্য বিনিশ্চয়, বি চৰ্যা গীতিকো, চি দোহাকো, ডি সাত্যকী প্ৰৱেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰ্যা গীতিকো। মন কৰিব প্ৰশ্নসমূহ, এইসমূহ পৰীক্ষাত অহাৰ প্ৰায় সম্ভাৱনা থাকে। গতিকে চৰ্যাপদৰ মূল গ্ৰন্থখনৰ নাম হৈছে চৰ্যা গীতিকো। অসমীয়া ভাষাৰ মৌলিক বিচাৰ। অসমীয়া ভাষাৰ মৌলিক বিচাৰ এই গ্ৰন্থখনৰ গ্ৰন্থকাৰ অপশ্যন ক আছে ডিম্বেশ্বৰ নেওগ, খ আছে কালিৰাম মেধি, গ আছে হেমচন্দ্ৰ গোস্বামী, আৰু ঘ আছে দেৱানন্দ ভৰালী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব দেৱানন্দ ভৰালী। আৰু এই গ্ৰন্থখন কিমান চনত ৰচনা হৈছিল আপোনালোকে মোক জনাব। ৫ নম্বৰ প্ৰশ্নটো হৈছে খাচী ভাষাৰ মূল উৎস। খাচী ভাষাৰ মূল উৎস, ইয়াৰ অপশ্যন ক আছে দ্ৰাবিড়, খ আছে অষ্টিক, গ চীন তিব্বতীয়, আৰু ঘ আন্দামান নিকোবৰী। ইয়াত দ্ৰাবিড়ৰ সম্পৰ্কে আমি আলোচনা কৰোঁতে গম পাম যে দ্ৰাবিড়ত তামিল, তেলেগু এইসমূহ ভাষা পৰে। চীন তিব্বতীয়ত পৰে বড়ো, কছাৰী, কাৰ্বি, ডিমাচা এইসমূহ চীন তিব্বতীয়ত পৰে। আৰু খাচী ভাষাৰ মূল উৎস হৈছে অষ্টিক। গতিকে ইয়াৰ খ নম্বৰটো শুদ্ধ। ৬ নম্বৰ প্ৰশ্নটো হৈছে কবিতা হ'ল জীৱনৰ সমালোচনা। মন কৰিব, কবিতাৰ সংজ্ঞা সম্পৰ্কে আহে কবিতা হ'ল জীৱনৰ সমালোচনা।
এই সংজ্ঞা দান কৰা লেখকগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেথিউ আৰ্নল্ড। কবিতা হ'ল জীৱনৰ সমালোচনা। ইয়াক কৈছিল মেথিউ আৰ্নল্ডে। 7 নম্বৰ প্ৰশ্নটো হৈছে লুকাপাৰ শৰীৰৰ কোন অংগত পিন্ধা হয়? লুকাপাৰ শৰীৰৰ কোন অংগত পিন্ধা হয়? লুকাপাৰ হৈছে এবিধ অলংকাৰ আৰু ইয়াক কাণত পিন্ধা হয়। গতিকে অপশ্যন এটো শুদ্ধ। 8 নম্বৰ প্ৰশ্নটো হৈছে কাব্যচাত্মা ধ্বনি ৰীতি এই মতৰ প্ৰৱৰ্তক। চাওক কাব্যচাত্মা ধ্বনি ৰীতি ইয়াৰ অপশ্যন আছে মহম্মদ ভট্ট, আনন্দবৰ্ধন, বামন, জগন্নাথ। ধ্বনিবাদৰ প্ৰৱৰ্তক হৈছে আনন্দবৰ্ধন। গতিকে কাব্যচাত্মা ধ্বনি ৰীতি এই মতৰ প্ৰৱৰ্তক হৈছে আনন্দবৰ্ধন। 9 নম্বৰ প্ৰশ্নটো হৈছে অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক। আমি জানো যে অৰুণোদয় আলোচনী প্ৰথম প্ৰকাশ হৈছিল 1846 চনত আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। 10 নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰসাত্মং কাব্যং এই উক্তিটোৰ বক্তা। ইয়াৰ অপশ্যন আছে ক জগন্নাথ কবিৰাজ, বিশ্বনাথ কবিৰাজ, কুন্তক আৰু ৰাজশেখৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জগন্নাথ কবিৰাজ। 11 নম্বৰ প্ৰশ্নটোত আকৌ কবিতাৰ এটা সংজ্ঞা দিয়া হৈছে উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্যাসী কবিতা। মন কৰক উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিন্যাসী কবিতা। এই কথাষাৰিৰ বক্তা হৈছে কলৰিজ। ইয়াৰ শুদ্ধ উত্তৰ কটো শুদ্ধ। 12 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী পাঁচালী কবিয়ে ভাগৱত পুৰাণ অনুবাদ কৰিছিল? তলৰ কোনগৰাকী পাঁচালী কবিয়ে ভাগৱত পুৰাণ অনুবাদ কৰিছিল? ভাগৱত পুৰাণ কোনগৰাকীয়ে অনুবাদ কৰিছিল? পীতাম্বৰদেৱে, হয়নে? ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ। মনকৰ পদ্মপুৰাণ, সুকবি নাৰায়ণদেৱৰ পদ্মপুৰাণ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ পীতাম্বৰ। শেষৰটো প্ৰশ্ন হৈছে দ পৰ্বতীয়া শৈল মন্দিৰৰ ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায়। ইয়াৰ অপশ্যন আছে ক নুমলীগড়, খ শদিয়া, গ তেজপুৰ, ঘ দৰং। আমি সকলোৱে জানো যে দ পৰ্বতীয়া শৈল মন্দিৰৰ ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায় তেজপুৰত। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে এই প্ৰশ্নখিনিৰ পৰা কিছু উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।